Hi guys, welcome back to my YouTube channel. I hope আপোনালোকে ভালে আছে, ময়ো ভালে আছো আৰু লাইভ অফ মাম্পি অন্য এটি ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম জনালোঁ আৰু আজি আমি ব্লগটো এনেকৈ আৰম্ভ কৰিলোঁ গাইজ আৰু যাবলৈ ওলাইছে এঠাইত আৰু এঠাইত মানে ছাগলখুটি হয় আৰু ছাগলখুটিৰ পৰিৱেশটো কেনেকৈ সেইটো আপোনালোকক মই শ্বেয়াৰ কৰিম আৰু আপোনালোকে ইয়াৰ ভিউটো এনজয় কৰক গাইজ। আৰু এইফালে মিষ্টাৰে গ'ল মিঠাইৰ দোকানত, এইখনৰ হোটেলৰ নাম হ'ল বনি হোটেল আৰু মিষ্টাৰে মিঠাই লৈ আহিব, আমি ইয়াতে ৰৈ আছোঁ গাইজ। এইটো মিষ্টাৰে আৰু এইফালে মিষ্টাৰে পুৰবী হোটেললৈ যাব লগা হ'ল, কিয় বা সেইটোতো আমিও ইয়াতে যিহেতু নাজানো বহিয়ে আছোঁ, আহিলেহে গম পাম যে পুৰবী হোটেললৈ কিয় বা যাব লগা হ'ল। তো আপোনালোকে চাই থাকক। ইফালে মিষ্টাৰে আহি গ'ল, বহুত গৰম লাগিছে গাইজ ইয়াত ৰৈ থাকি থাকক। আৰু ইফালে মিষ্টাৰো আহি বহি ল'লে আৰু আমি এতিয়া জাৰ্ণিৰ কাৰণে ষ্টাৰ্ট দিলোঁ গাড়ীখন আৰু আপোনালোকে দোৱা কৰিব গাইজ যাতে আমি ছেফলি যাতে যাব পাৰোঁ। তো এয়াই আৰু ইফালে আমি আহি পালোঁ চাপৰ চাৰ্কেল আৰু এয়া হ'ল চাপৰ চাৰ্কেল, চাপৰ চক্ৰ বিষয়ৰ কাৰ্যালয়। তো আৰু গাইজ ইফালৰ ভিউটো আপোনালোকে এনজয় কৰক। আৰু ইফালে এটা ধুনীয়া পাৰ্ক হৈছে গাইজ, নতুনকৈ হৈছে, বহুতে নাজানে আৰু সেইকাৰণে মই এইখিনি ঠাইত শ্বুট কৰিলোঁ যে কোনোবাই আহি বিচাৰিলে আহিব পাৰিব আৰু ইয়াৰে ওচৰে পাজৰে হয়। আৰু ইফালে এটা গাইজ কথা মন কৰিবচোন, ইয়াৰ মানে পৰিৱেশটো বহুত মানে নিৰিবিলি হয়। আৰু আজি আমি খাবলৈ লৈছোঁ এয়া আজি আমি খাবলৈ লৈছোঁ এয়া পকা পকৰি হয় আৰু এইটো আমি জলকীয়া আৰু লৱণ ইয়াত সানি লৈছোঁ। বাট দানিয়ে কি কৰিছে চাওক, দানিয়ে এয়া কি কৰিছে। কল খাবলৈ লৈছে খুশবু আৰু মই আৰু গাইজ এইটো আমি লৈছোঁ এই কাৰণত, এইটো আমি বগৰীৰ গুটিবিলাক ইয়াতে থৈ দিম। আৰু ইফালে আম্মাই কলপিঠা বনাই আছে, কলপিঠানো কেনেকৈ বনায় এইটো ৰেচিপি মই এতিয়া শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব। আৰু প্ৰথমতে এই ভীমকলৰ পৰা বাকলিৰ পৰা আঁতৰাই ল'ব লাগিব কল, আৰু এইটো কলপিঠাৰ পিঠা বহুত টেষ্টি হয় গাইজ, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু এনে আমি সাধাৰণতে এই কলটো আমি এনে খাবলৈ বেয়া পাওঁ যিহেতু বহুত গুটি থাকে, কিন্তু বাট সকলোৱে জানে যে এইটো কলত মানে বহুত ভিটামিন থাকে গাইজ। আৰু এইটো পিঠা বনোৱাৰ কাৰণে নাৰিকলৰ প্ৰয়োজন হয় আৰু সেইকাৰণে নাৰিকলখিনি আমি বাহিৰত লৈ ল'লোঁ। আৰু এটা কথা জানেনে গাইজ, আমি নাৰিকলখিনি ইয়াৰ পৰা বাকলিখিনি গুচাব নোৱাৰোঁ, ময়ো নোৱাৰোঁ, আম্মাও নোৱাৰে, সেইকাৰণে আমি সুকীয়াক মাতি লৈ সেইটো দি দিলোঁ যে তুমি এইখিনি দি কৰি লৈ আহা। আৰু ইফালে কলখিনি এনেকৈ মানে কি কৰিব লাগিব, তো আপোনালোকে চাই আছে নিশ্চয় গম পাইছে যে এনেকৈ কৰিব লাগিব। তো আৰু ইফালে এনেকৈ কৰাৰ পিছত আৰু আম্মা ইয়াত অলপ অলপকৈ পানী দিব, তেতিয়াহে অতি সোনকালে গুটিৰ পৰা এইখিনি আঁতৰি যাব। আৰু চাওক এনেকৈ কৰিব লাগে, তেতিয়াহে আমি এইখিনি জল্দি কৰিব পাৰিম। আৰু ইয়াত পানী অলপ অলপকৈ দি দিব লাগিব, তেতিয়াহে আমি অতি সহজে এইখিনি আমি আঁতৰাই ল'ব পাৰিম গুটিৰ পৰা। তো আপোনালোকে নিশ্চয় ট্ৰাই কৰিব গাইজ, বহুত টেষ্টি হয় এইটো পিঠা। আৰু
ইফালে সুপ্ৰিয়া কোকোনাটখিনি ৰেডি কৰি লৈ আহিলে আৰু ইফালে আমি কেৰাহী বহাতে পানী বইল কৰি আছোঁ ইয়াত মানে আমি আটাখিনি দি ইয়াত এটা কাৱা কৰি ল'ম আৰু পিঠাৰ কাৰণে যেটো পিঠা সৰু সৰুকৈ লাড্ডু বনাব লাগিব তাৰ কাৰণে এখিনি প্ৰিপাৰেচন কৰি আছে আম্মাই আপোনালোকে চাই থাকক আৰু ইফালে মই গাখীৰখিনি ভালকে বইল কৰি ললো আৰু বইল কৰাৰ পিছত মই ইয়াত দি দিলো কলৰ পেষ্টখিনি আৰু এতিয়া ইয়াত দি আছো মই নাৰিকলৰ গুড়িখিনি আৰু এইখিনি ভালকে দি মিক্স কৰিব লাগিব আৰু এইখিনি ভালকে বইল কৰিব লাগিব আৰু ইয়াত দি দিব লাগিব আৰু কিবা কিবি এইখিনিও মই দেখুৱাম আপোনালোকক গাইস আৰু আপোনালোকে ট্ৰাই কৰি চাব বহুত টেষ্টি হয় গাইস আৰু ইফালে আমাৰ কলপিঠা ৰেডি হৈ গল আৰু যিসকলে মোৰ ভিডিওটো নতুন ভিউয়াৰ্স চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিলৈ ইমানখিনিতে বাই বাই